ডিজিটেল আসাম গাইড 2.0 চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো 2025 চনৰ ভিতৰত কোনসকলে চৰকাৰী গড় লাভ কৰিব আজি এই বিষয়ত এই ভিডিঅ' বনাই আছো আপোনালোকৰ আজি যি লিষ্ট দেখুৱাম সেই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে 2025 চনৰ ভিতৰত এটা চৰকাৰী গড় পাবলৈ সক্ষম হ'ব আৰু কোনসকলে পাব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব চাই লোৱাৰ পাছত আপোনালোকে নিজে ঘৰতে বহি এই লিষ্টখন চাব পাৰিব এটো ভেৰিফিকেশন লিষ্ট এই লিষ্টত যাৰ যাৰ নাম থাকিব সেইসকলে 100% চৰকাৰী গড় লাভ কৰিব আৰু আজি যেটো লিষ্ট আপোনাক দেখুৱাম সেই লিষ্টত নাম থাকিলে আপোনাক 100% এটা চৰকাৰী গড় লাভ কৰিব আৰু এই লিষ্টত যদি আপোনাকৰ নাম থাকে আপোনালোকে কি কৰিব লাগিব দুটা কাম আপোনালোকে কৰিব লাগিব আৰু যদি সেই দুটা কাম আপোনালোকে নকৰে তেতিয়াহ'লে আপোনালোকে চৰকাৰী গড়খন লাভ নকৰে নাম আহিলেও কি কৰিব লাগিব ভিডিঅ'ৰ শেষত জনাম আপোনালোকে এই লিষ্টখন কেনেকৈ চাব লাগে মোবাইলৰ জৰিয়তে কোনো গাঁও পঞ্চায়তত যাব নালাগে কোনো ৱাৰ্ড মেম্বাৰৰ ওচৰত যাব নালাগে কোনো কম্পিউটাৰৰ দোকানত যাব নালাগে আপোনালোকে ঘৰতে বহি লিষ্টখন চাব পাৰিব কেনেকৈ চাব পাৰিব সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব চাই লোৱাৰ পাছত আপোনালোকে নিজেই ঘৰতে বহি চাব পাৰিব এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত যাব ব্ৰাউজাৰত গৈ আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব PMAYG লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইন্টাৰফেস আহিব আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব এটা অপচন দেখিব পাই আছে আপোনালোকে rhreporting.nic.in এটোত আপোনালোকে ক্লিক কৰি দিব এটোত ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা ওয়েবসাইট খোল খোৱাৰ পাছত সোঁফালে এটা অপচন দেখিব পাই আছে হোম বুলি এই হোম অপচনত আপোনালোকে ক্লিক কৰি দিব হোম অপচনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা এটা ওয়েবসাইট খোল খাব এতিয়া আপোনালোকে কি কৰিব স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি তলপিনে আহিব স্ক্ৰল ডাউন কৰি তলপিনে আহিব ওহাৰ পাছত এস নম্বৰত এটা অপচন দেখিব পাই আছে আপোনালোকে সোশিয়াল অডিট ৰিপৰ্টস তাৰ পাছত তলত এটা অপচন আছে এক নম্বৰত বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন এই বেনিফিচিয়াৰী ডিটেইলছ ভেৰিফিকেশন হৈছে আৰু এই বেনিফিচিয়াৰী যেটো ভেৰিফিকেশন হৈছে এই ভেৰিফিকেশনত যদি আপোনালোকৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে এটা চৰকাৰী গড় পাব আৰু কি দুটা কাম কৰিব লাগিব এটো মই ভিডিঅ'ৰ শেষত জনাই আছো এতিয়া আপোনালোকে কি কৰিব এক নম্বৰ অপচনত আপোনালোকে ক্লিক কৰি দিব এক নম্বৰ অপচনত ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা ইন্টাৰফেস আহিব আপোনালোকৰ তাৰ পাছত আপোনালোকে কি কৰিব সিলেক্ট ফিল্টাৰ্স ইয়াত আপোনালোকে চাওক অল ষ্টেট দিয়া থাকিব অল ষ্টেটত আপোনালোকে আসাম সিলেক্ট কৰি ল'ব আসাম সিলেক্ট কৰি লোৱাৰ পাছত সিলেক্ট অপচনত আকৌ ক্লিক কৰিব তলৰ সিলেক্ট অপচনত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ নামটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব মোৰ যেহেতু নগাঁও ডিস্ট্ৰিক্ট মই নগাঁও ডিস্ট্ৰিক্টৰ লিষ্টটো চাই আছো কাৰণে মই নগাঁও সিলেক্ট কৰিছো তাৰ পাছত সিলেক্ট অপচনত আকৌ ক্লিক কৰিব ক্লিক কৰি ইয়াৰ পৰা আপোনালোকৰ নিজৰ যেটো ব্লক হয় সেই ব্লক আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পাছত আকৌ সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰি আপোনালোকৰ নিজৰ যেটো গাঁও পঞ্চায়ত হয় যেটো গাঁও পঞ্চায়ত সেই গাঁও পঞ্চায়তটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পাছত আকৌ সিলেক্ট অপচনত ক্লিক কৰি আপোনালোকে একেবাৰে তলপিনে যাব গৈ 2025-26 সিলেক্ট কৰিব 25-26 সিলেক্ট কৰাৰ পাছত আকৌ সিলেক্ট অপচনত ক্লিক কৰি এক নম্বৰত যেটো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সেই এক নম্বৰ অপচনত আপোনালোকে ক্লিক কৰিব এক নম্বৰত ক্লিক কৰি তাৰ পাছত ইয়াত এটা ক্যাপচা কোড এটা দিয়া আছে এই ক্যাপচা কোডটো আপোনালোকে ইয়াত শুদ্ধকৈ বহুৱাব লাগিব বহুৱাই আপোনালোকে তলত এটা অপচন দেখিব পাই আছে সাবমিট বুলি এই সাবমিট অপচনত আপোনালোকে ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব চাওক ইয়াত আপোনালোকৰ যাৰ নাম থাকিব সেইসকলে এটা চৰকাৰী গড় পাবলৈ সক্ষম হ'ব আৰু এই লিষ্টত যদি আপোনালোকৰ নাম থাকে আপোনালোকে অতি সোনকালে দুটা কাম কৰি ল'ব আপোনালোকৰ প্ৰথমত আপোনালোকৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক কৰাব আৰু দ্বিতীয়ত আপোনালোকৰ আধাৰ কাৰ্ডত ডিবিটি লিংক কৰাব কাৰণ চৰকাৰে আধাৰ কাৰ্ডৰ মাধ্যমত ডিবিটি লিংকৰ মাধ্যমত এটা ক্লিকত লাখ মানুহৰ একাউণ্টত পইচা সোমাই যায় সেইকাৰণে আপোনালোকে ডিবিটি লিংক কৰিব আৰু ইয়াত চাওক আপোনালোকৰ যদি আপোনালোকৰ গাঁও পঞ্চায়তত কিমান মানুহে ঘৰ পাইছে যদি সকলোখিনি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা ডাউনলোড PDF অপচনত ক্লিক কৰি আপোনালোকে ফাইলটো ডাউনলোড কৰি আপোনালোকে চাব পাৰে আশা কৰিছো ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যিমান লগৰ মানুহ আছে সকলোৰ ওচৰত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ঘৰতে বহি লিষ্টখন চাব পাৰে
সেইসকলৰ নাম আছে নে নাই চাব পাৰে